গাইজ ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। আজি আমাৰ হেলনাৰ নাম আছে এৰে আগৰ ভিডিঅ'টোত ই নাছিল, এইবাৰ ই আছে। এইবাৰ এই কোনদিনা 26 তাৰিখে প্ৰাইজ দিব। 26 নহয়, কালি দিব। কালি গায়ক আহিব। কালি গায়কে দিব লাগিব। গায়ক নিদে কালি হেই আছে ফাংচন এন টাইপৰ হ'ব, সেইকাৰণে আৰু কালি প্ৰাইজ খিনি দিব। এতিয়া যোৱা আমি তাকে লগে যাওঁ। এতিয়া বলক ভিডিঅ'টো আৰম্ভ। এটা বুঢ়া মহিলা সবেই মিলি সেই হাতী ধৰিবলৈ চেষ্টা কৰিছিল আৰু অৱশেষত উমাংগ কলিতাক বঁটা প্ৰদান কৰিব সন্মানীয় বিজিত কৰিছে। আৰু গাইজ হাতত পুৰস্কাৰটো চাওক, চাওক ভালকে লাৰি চাওক। লাৰিটো যাব এতিয়া আমি বেলেগক যাওঁ আৰু চাই আৰু মই পাম চাবচোন। সন্মানীয় আমাৰ ককাই কমল কলিতাকে জিতুল ডেকা আৰু হৰ্ষিত কাশ্যপ বঁটা লাভ কৰিছে, বঁটা প্ৰদান কৰিছে। সন্মানিতাক বঁটা প্ৰদান কৰিব সন্মানীয় নৰেন কলিতাকে। উমাংগ কলিতাক বঁটা প্ৰদান কৰিব সন্মানীয় শ্যামচৰণ ঠাকুৰীয়াকে। গোহাখাৰ দৌৰ প্ৰতিযোগিতা আপুনি কেইটা পাইছে? 3টা পাইছো। আৰু ভাবি না চাও আৰু ৰচিদ সেকেন্ড দেই না চাও নেদে আৰু সে আগৰ পাইছো যে এটা হেয়া ডাঙৰ পেকেটটো কবে আনবক্সিং কৰি দি। আমি 2টা পাইছো, আমি 3টা পাইছো। এটা আৰু 2টা আহি আছে আজি কি দেখা নাই দেখাৰ পিছত আজি কেইটা পাইছা? 3টা। কিহত পাইছা? এটি হাধৰা প্ৰথম পুৰস্কাৰ লাভ কৰিছে। ৰাইজৰ আৰু গাইজ আমাৰ পাইছে দীপ বাবু আৰু মানপত্ৰ অলপমান পোহৰ আছিল, আন্ধাৰ লাখ লেখা আছে দিয়ক কিবা। আৰু 2000 টকা একটা পাইছে, 2001 আৰু গাড়ী আহিছে। এতিয়া আমি এইখান থবা যাইছোঁ অভিনন্দন পত্ৰখন। এতিয়া চকেছত সাজে থৈ দিম ধূলা লোপৰাকে। আমার গৌরাঙ্গ দাসী
কৃষ্ণ আৰু আচলতে মই কি ক'ম নিজকে সৌভাগ্যৱান মানিছোঁ এনেকুৱা তীৰ্থভূমি বুলি কৈছোঁ আৰু গুৰুজনৰ ওচৰতে জন্ম আৰু মই আজি বহুত দূৰৰ পৰা আহিছোঁ ডিগবৈৰ পৰা ট্ৰেভেল কৰি আহি ইয়াত পাইছোঁ প্ৰায় 500 কিলোমিটাৰ আহিছোঁ আপোনালোকৰ কাৰণে আপোনালোকৰ মৰম আশীৰ্বাদ লাভ কৰিবৰ কাৰণে হয়নে আৰু এনেকুৱা অনুষ্ঠানে আমন্ত্ৰণ জনাইছে মই গোটেই জীৱন চিৰকৃতজ্ঞ হৈ থাকিম কিন্তু মই চাম এতিয়া ৰাইজে কিমান মোক সহায় কৰে কিমান নাচে মোৰ সৈতে তেতিয়াহে মই গম পাওঁ কিমান ভাল জ্ঞাপন কৰিছোঁ এগৰাকী Thank you.